নমস্কাৰ মিক্স আছামিজ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰেঙনি টিভিত আহি আছে এখন নতুন ধাৰাবাহিকখনৰ অভিনেতা অভিনেত্ৰী পৰিচালক প্ৰযোজক কোন আৰু কেতিয়া আপোনালোকে এই ধাৰাবাহিকখনি চাবলৈ পাব, এই সকলোখিনি কথা আজিৰ এই ভিডিঅ'টিত আপোনালোকক জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, ভিডিঅ'টোত এতিয়া এটা লাইক কৰি দিয়ক আৰু নতুন যদি কোনোবা বন্ধুৱে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিব। তেতিয়া এনেকুৱা ধৰণৰ আপডেটসমূহ আপোনালোকে সকলোতকৈ আগতে চাবলৈ পাব। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ৰেঙনি টিভিত আহিবলগীয়া নতুন ধাৰাবাহিকখনৰ নাম হৈছে ৰাখে হৰি মাৰে কোনে আৰু ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ মহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। যিটো কাম আপোনাৰ কমৰত থকা বন্দুকটোৱে কৰিব নোৱাৰে সেইটো কাম খলা খৰি আৰু জেউৰা খুটিৰে উঠি সহজতে কৰি পেলাওঁ মই। ইয়াৰ উপৰিও আপোনালোকে ধাৰাবাহিকখনত দেখিবলৈ পাব বিভিন্ন চৰিত্ৰত জেফি বক্সি, ভাস্কৰ বৰ্মন, কল্পনা, জীৱন, মুনু, ঋতুৰাজ, লাটুমণি, ভৈৰৱজ্যোতি, জিনু আৰু বহুতো পুৰণি শিল্পীসকলৰ অভিনয়। নৱজ্যোতি গোস্বামীৰ প্ৰযোজনাৰে চিত্তৰঞ্জন পৰাশৰৰ কাহিনী চিত্ৰনাট্য সংলাপ পৰিচালনাৰে এক বিশেষ ৰূপত আহি আছে এই হাস্যমধুৰ ধাৰাবাহিক ৰাখে হৰি মাৰে কোনে। আহিবলগীয়া নতুন ধাৰাবাহিকখনি আপোনালোকে দেখিবলৈ পাব 31 মে' নিশা 9:30 বজাত। পুনৰ সম্প্ৰচাৰ আপোনালোকে চাবলৈ পাব নিশা 12 বজাত। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকে আহিবলগীয়া নতুন এই ধাৰাবাহিকখনি সকলোৱে মৰমেৰে আঁকোৱালি ল'ব আৰু আপোনালোকে ৰাখে হৰি মাৰে কোনে ধাৰাবাহিকখন চাবলৈ কিমান আগ্ৰহী নিশ্চয় কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখলৈ খুব সোনকালে আহি আছোঁ। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই।